মই আৰু আপুনি আমি সকলোৱে আগৰ পৰা শুনি আহিছোঁ বা সদায় শুনি থাকোঁ যে শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া। মানে আমি গোটেই জীৱন শিক্ষা লৈয়ে থাকোঁ। জন্ম হোৱাৰ পিছৰ পৰা শিক্ষা লোৱা আৰম্ভ কৰোঁ আৰু মৃত্যুৰ আগলৈকে শিক্ষা লৈয়ে থাকোঁ। কিন্তু কেনেকৈ আমি গোটেই জীৱন শিক্ষা লৈ থাকোঁ, এই বিষয়ে আজি মই ডিটেইলছত কথা পাতিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আমান ফ্ৰম আছাম আৰু মোৰ নাম হৈছে আমান। তো বলক আজি ভিডিঅ'টো আমি আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰোঁ। চাওক, বহল দৃষ্টিকোণৰ পৰা কোৱা হয় যে আমাৰ জন্মৰ পৰা মৃত্যুলৈকে গোটেই জীৱনটো হৈছে শিক্ষা। অৰ্থাৎ আমাৰ জীৱনত লাভ কৰা সকলো জ্ঞান অভিজ্ঞতাই হৈছে শিক্ষা। এজন ব্যক্তিৰ জীৱনৰ বিভিন্ন স্তৰত উপলব্ধ হোৱা বিভিন্ন জ্ঞান অভিজ্ঞতাৰ সমষ্টি হৈছে শিক্ষা। কিন্তু কেনেকৈ? চাওক, ব্যক্তিয়ে ঘৰ, পৰিয়াল, বিদ্যালয়, মঠ, মন্দিৰ, গীৰ্জা আদি সকলোতে বিভিন্ন জ্ঞান অভিজ্ঞতা লাভ কৰি ভিন ভিন পৰিৱেশত নিজকে খাপ খুৱাই জীৱন পথত অগ্ৰসৰ হয়। গতিকে সমগ্ৰ জীৱনত লাভ কৰা অভিজ্ঞতা সমষ্টি আৰু এনে অৰ্থত জীৱনেই শিক্ষা আৰু শিক্ষাই জীৱন। এনে অৰ্থত জীৱনেই শিক্ষা আৰু শিক্ষাই জীৱন। ইয়াৰ বাহিৰেও খেলা ধূলা, কাৰ্যালয়, বজাৰ, হোটেল, কাৰখানা আদিৰ জৰিয়তে লাভ কৰা বিভিন্ন শিক্ষা আৰু অভিজ্ঞতাৰ সমষ্টিয়েই হৈছে শিক্ষা। জীৱনব্যাপী শিক্ষাই আমাৰ জীৱনৰ প্ৰতিটো ক্ষণ আৰু বিন্দু স্পৰ্শ কৰে। ই এক অবিৰতভাৱে চলি থকা বিকাশ প্ৰক্ৰিয়া। শিক্ষাৰ যোগেদি আমি আমাৰ বিকাশৰ উচ্চ স্তৰলৈ উঠিব পাৰোঁ, কিন্তু ইয়াৰ শীৰ্ষবিন্দুত উপনীত হ'বগৈ নোৱাৰোঁ। শিক্ষাৰ যোগেদি আমি বহু উচ্চ স্তৰলৈ উঠিব পাৰোঁ, কিন্তু একেবাৰে শেষলৈ যাব নোৱাৰোঁ, কাৰণ ইয়াৰ শেষ নায়েই। আমি যিমান আগুৱাই যাম, যিমান ওপৰলৈ উঠিম, নতুন নতুন বস্তু শিকিয়ে থাকিম, কিন্তু ইয়াৰ অন্ত কেতিয়াও নাপাওঁ। আমি যিমান আগুৱাই যাম, যিমান ওপৰলৈ উঠিম, নতুন নতুন বস্তু শিকিয়ে থাকিম, কিন্তু ইয়াৰ অন্ত কেতিয়াও নাপাওঁ। ই এক অহৰহভাৱে কৰাৰ প্ৰচেষ্টা মাথোন। যি আমাৰ জীৱনব্যাপী চলি থাকে। আমাৰ জীৱনকালত ইয়াৰ কোনো দিনেই অন্ত নপৰে আৰু তৃপ্তিৰ পৰিসমাপ্তি হৈ নুঠে। আমাৰ জীৱনত ইয়াৰ কেতিয়াও অন্ত নপৰে আৰু তৃপ্তিৰ পৰিসমাপ্তি হৈ নুঠে। এনেবোৰ গভীৰ অনুভৱেৰে কোৱা হয় যে শিক্ষা হৈছে মানুহৰ এক অবিৰত জীৱনব্যাপী নাইবা জীৱনজোৰা অন্তহীন প্ৰক্ৰিয়া। তো আজিলৈ ইমানেই বন্ধুসকল, আশা কৰোঁ বুজি পালে শিক্ষা আমাৰ গোটেই জীৱনৰ লগত কেনেকৈ জড়িত। আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা এডুকেশ্যনেল আৰু নলেজেবল ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু সৰ্বশেষত জয় হিন্দ, জয় অসম।